আজিৰ ভিডিঅ'টো মই ক'বলৈ ওলাইছোঁ মানে মই এতিয়া আছোঁ পথাৰৰ মাজত আছোঁ এতিয়া মানে ভিডিঅ'টো বনোৱাৰ কাৰণটো হ'ল আপোনালোকে চাই থাকিব তাৰমানে আমাৰ ইয়াত এটা পুৰণি চুইচ গেট আছে চুইচ গেটখন আমি দেখাবলৈ বিচাৰিছোঁ কিমান দিনৰ পুৰণি হয় এইটো নাজানো আপোনালোকে কমেণ্ট কৰি জনাব চুইচ গেটটো মই দেখাই দি আছোঁ মই বৰ্তমান পথাৰৰ ওচৰত ডংটো অকণমান দেখাই দিব চেষ্টা কৰি আপোনালোকক চাওক আপোনালোকে ডংটো এটাই ৰং আছে বৰ্তমান আগত ইয়াত আমি জনামতে বেকীৰ পাৰৰ পৰা অহা বুলি কৈছিল পানীটো এতিয়া আজিকালি নাহে বন্ধ হৈ গৈছে কথাটো হ'ল মানে মই চুইচ গেটটো ক'ত আছে আৰু কেনেকুৱা চুইচ গেটটো আপোনালোকক দেখাব বিচাৰিছোঁ আৰু বৰ্তমানৰ পৰিৱেশটো ধাননি পথাৰ হিচাপে সেউজীয়া পৰিৱেশ আপোনালোকক দেখাই দিছোঁ মই গোটেইখিনি ঘূৰাই সেই ধৰক বৰ্তমান এটা এইটো ডং বুলি কয় ছিংগেল আছে ডংটো তাৰপিছত ডাবুলে আছিল আকৌ এইটো কাটি শেষ কৰি দিছে তাৰপিছত এইফালে যে এটা আছিল ডং এইটো কাটিছে তাৰপিছত আগত ডাবুল আছে আগত দেখাই দিছোঁ আপোনালোকক এই ডঙৰ মাজেদিয়ে পানী আহিছিল আগত তাৰপিছত তেনেকৈ আমি ধৰ গম পোৱা মতে আৰু আমি দেখা নাই যিহেতু মানুহবিলাকে কয় আৰু কিছুমান পুৰণি মানুহে যে ডংবিলাক আগত ইয়াত পানী আহিছিল আমি সুধিছিলোঁ ক'ৰ পৰা আহিছিল পানীটো বোলো বেকীৰ পাৰৰ পৰা আহিছিল পানীটো এনেকৈ তাৰপিছত চুইচ গেটটো অলপ অকণমান আগত আছে আপোনালোকক দেখাম কেনেকুৱা চুইচ গেট আৰু কিমান দিনৰ পুৰণি হয় আপোনালোকে কমেণ্টত জনাব সঠিকভাৱে আপোনালোকে চাই থাকক ভিডিঅ'টো মই দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ আৰু এইখন মানে আমাৰ দাদা এজনে মানে ফাৰ্মৰ নিচিনাকৈ মানে খুলিছে ইয়াত মানে ছাগলী পোহে তাৰপিছত মোৰে জেঠাৰ ল'ৰা হয় দাদা হয় তাৰপিছত আকৌ ইফালেও এই বেৰাবিলাক দেখিছেনে আপোনালোকে ইফালে কল চল ৰুইছে তাৰপিছত কিছু বগৰী গছ কিবাকিনি গছ এনেকৈ ফল ফুল ৰুইছে এতিয়ালৈ হোৱা নাই আৰম্ভ কৰিছে দাদাজনে মানে ফলাফল হোৱা নাই এতিয়া আৰু আপোনালোকক দেখাব বিচাৰিছোঁ অলপ দূৰত আছে মাছৰ ফিচাৰী এটা আছে এই বহুত দূৰত আছে অলপ দেখাব নোৱাৰোঁ কিন্তু কিছু পাৰ্টটো অলপ দেখা পায় গম পোৱা যায় যে সেই গছখিনি যে আছে সেইখিনিতে হয় ঠিক আছে আপোনালোকক মই দেখাই আছোঁ আৰু আমি গৈ আছোঁ এতিয়া মোটামুটি আপোনালোকক কৈছে ডাবুল ডঙৰ কথাটো এতিয়া হ'ল এইখিনিও কাটিছে তাৰপিছত ডাবুল ডংটো আমি অকণমান আছে পাই আছোঁ আৰু এইবিলাক হ'ল খালাবামা হৈছে ডঙৰ কাৰণ এই খালাবামাটো কাৰণ হোৱা হ'ল ট্ৰেক্টৰে বোলে অহা যোৱা কৰি কিনে এইটো ডঙৰ নষ্ট কৰি দিছে আগত আমি যেতিয়া ট্ৰেক্টৰ অহা নাছিল সেইখিনি সময়ত ডংটো ভালে আছিল মানে ট্ৰেক্টৰবিলাক ছাইডেদি নমাইছিল তাৰপিছত ডংটো ঠিকেই আছিল আৰু মানে এতিয়া মানে ডংটোৰ অৱস্থা চাওক আপোনালোকে সেইটো ডং কাটিছে আৰু এইটো ডঙৰ অৱস্থাটো চাওক আপোনালোকে গাঁত হৈ গৈছে মানে আজিকালি ধান চান আনিবলৈ ঠেলা অলপ অনা মানে অসুবিধা হৈছে আৰু তেনেকুৱা আৰু কথাটো এইখিনিয়ে আৰু এতিয়া মই আপোনালোক কৈ আছোঁ ডাবুল ডঙৰ কথাটো কৈছিলোঁ অকণমান আছে মই তথাপিও কিছু দেখাই দি আছোঁ চাই থাকক ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব কিন্তু কাৰণ কিয় মই চুইচ গেটখন যাই পোৱা নাই অলপ দূৰ আছে চুইচ গেটখন দেখাবলৈ বিচাৰিছোঁ কাৰণ কিয় চুইচ গেটটো মানে এতিয়া এনেকুৱা হৈছে জংঘল হৈ গৈছে তাৰে মাজত কিছু যদি মই পাৰোঁ ভাল কৰি দেখাব চেষ্টা কৰি আপোনালোকক মানে পূৰা কমপ্লিট জংঘল হৈ গৈছে এতিয়া মই আহি পালোঁহি গাইজ এতিয়া মই ডাবুল ডঙৰ কথাটো ঠিকে কৈছিলোঁ এতিয়া মই ভালকৈ দেখাব বিচাৰিছোঁ কাৰণ কিয় মই ডাবুল ডঙৰ কিবা মাজেদি আপোনাক মই নামি কিনে দেখাই দিম ইতি মই গৈছোঁ দেখিছে নিশ্চয় বাৰু মই পানী দি নামি গৈছোঁ এতিয়া অলপ পানী পাইছে মানে কালি ৰাতি বৰষুণ আহিলে বৰষুণ অলপ পানী হৈছে পানী হোৱাৰ ফলত মই মানে আৰু ডংটো দেখিছে এনেকুৱা হৈছে এইটো ট্ৰেক্টৰ অহাৰ কাৰণে হৈছে ট্ৰেক্টৰে একদম বেয়া কৰি দিছে ডংটো আৰু আগৰ এইটো আছিল এনেকৈ পানী আহিছিল মাজেদি চাই থাকক আৰু ডংটো কিছু ইফালৰ ডংটো মোটামুটি কাটি শেষেই হৈ গ'ল আৰু আহি পালোহি অলপমান দূৰ আছে আৰু এইখিনি চাওক আপোনালোকে ইফালে এইটো কাটিছে ট্ৰেক্টৰ অহা যোৱাৰ কাৰণে ইফালে ট্ৰেক্টৰ আহে ইফালৰ পৰা আহে এইটো ৰাস্তা মেইন হোৱাৰ পৰা ইফালেদি আহি ইফালেদি এনেকৈ ট্ৰেক্টৰবিলাক আহিলে পথাৰত মাছ ধান আনিবলৈ সোমায় বা হয়তো হাল বাবলৈ এতিয়া সোমায় আপোনালোকে চাই থাকক ভিডিঅ'টো মই এই চুইচ গেটটো দেখাবলৈ চেষ্টা কৰি আছোঁ ফাইনেলি আমি এতিয়া আহি পালোঁ জাষ্ট চুইচ গেট আহি পালোঁহি আপোনালোকক এইবাৰ সুন্দৰভাৱে দেখাই দি আছোঁ কাৰণ কিয় এনেকুৱা চাওক এইবিলাক জংঘল হৈ গৈছে এইবিলাক চাওক জংঘল তাৰপিছত মই তলত দেখাই দি আছোঁ চুইচ গেটখনৰ আগত কেনেকুৱা আছিল
আমি সৰুৰ পৰা দেখি আহিছোঁ। এইখন হ'ল চুইচ গেটখন, চাওক আপোনালোকে। হ'ল পুৰণি চুইচ গেট, কিমান বছৰ পুৰণি হয় সেইটো আমি ভালদৰে নাজানো। আপোনালোকক কৈয়ে দিছোঁ আগতে, কমেণ্টত জনাব যোনে জানে। বহুত জেগাতে আছে, আমাৰ ইয়াত এইটো আছে, কিন্তু জংঘলৰ কাৰণে দেখাই পোৱা নাযায়। এইটো পকি আছে, কিছুমানে কয় ব্ৰিটিছৰ দিনৰে। ইফালে আজি চব এইবিলাক লেতেৰা হৈ গৈছে চব, আৰু এইবিলাক এনেকুৱা আছিল। এইটো চাওক, তাৰপিছত ইফালে এইটো ইফালে গেটৰ যিটো পিলাৰ বুলি কয়, পিলাৰটো আছিলে এইটো। ইফালে গেটখনৰ পিলাৰটো আছিলে। তাৰপিছত এইবিলাক চব লোহা চহা কিবাকিনি চব আজিকালি নাই আৰু, এইবিলাক চব চুৰি হৈ গৈছে। কোনে ক'ত লৈ গৈছে হিচাপ নাই আৰু। তাৰপিছত এইখন গেটৰ পৰা আহি ডাইৰেক্ট পূৰা ইফালে ঘিলাজাৰী পথাৰ বুলি কয়, ঘিলাজাৰী পথাৰহে এনেকৈ জইন হৈছে। এইটো পানী যোৱা এইটো দংটো ইফালে চাইডটো গোটেই কাটিছে, মোটামুটি এটাই আছে দং। আৰু ইফালে দি যায় এটা চক পায়, সেইটো আগত তেল ডিপু আছে, এটা মই জুম কৰি দেখাই দি আছোঁ। এইটো অলপ আমাৰ ৰূপসী চক বুলি কয়, ৰূপসী চক এনেকৈ যাব পাৰে। ইফালে দি এনেকৈ যাই কিনে আপোনালোকে ঘূৰি 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 এইটো এই যে গছবিলাক দেখিছে, ডাইৰেক্ট এনেকৈ কলগাছিয়া পথ যাব পাৰে এইটো। আৰু তে ভিডিঅ'টো চাই যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধু বান্ধৱীসকল। তে গুড বাই, ৰাখিছোঁ।